এতিয়া তোমাৰ এনে হ'ল না বাৰু? মই কিন্তু ৰেডি আকৌ। এই হৈছে ৰ ছোৱালী চাবলৈ যাওঁ যেতিয়া অলপ সাজি কাচি যাবই লাগিব। এনে ছোৱালী চাবলৈ মানে মইহে যাম আৰু ছোৱালীয়ে মোক চাব। তোমাৰ আকৌ ইমান ষ্টাইল কৰিবলৈ কি হ'ল? এখেতে ছোৱালীৰ মাকক আনিব। তেনেকৈনো কেলে কৈছা হয়নে? মই ভাবিছিলো অকমান ষ্টাইল টাইল কৰি পেলাই ছোৱালীজনী আমাকে দিব। লগত সেই ডেকা ল'ৰাডালক পঠোৱা নাই জানো? নতুবা আপুনি অকলে যাওক, লৈ আহকগে। নাই ধেত, তুমিও মানে ভাল ধেমালি কৰা দেই। তুমি বেয়া পাইছা? তেতিয়া মই এনেকেই যাওঁ, এনেকেই মোক ভাল লাগিব বেছি এনেকে খৰ কৰিবলৈ। তহঁতি কলৈ যোৱা কথা পাতি আছো হে? ককা আমি মানে ছোৱালী চাবলৈ যাওঁ। পোৱালি? পোৱালি নহয় অ, ছোৱালী ছোৱালী। এতিয়া মই বিয়া নাপাতো বুলি ভাবিছিলো। তহঁতি জোৰ কৰিছ যেতিয়া কিবা এটা ভাবি চাব লাগিব। আপোনাৰ কাৰণে নহয়, আমাৰ সোণটোৰ কাৰণে চাবলৈ যাওঁ। কোনটো কাৰণে? সেইদিনাখন ছোৱালী চাইছিলিহে। সেইদিনাখন ছোৱালীজনী ককা মানে অলপ কেঞ্চেল হ'ল। কেলে কেঞ্চেল হ'ল? সেইদিনাখন ছোৱালীজনী মানে আমাৰ সোণটোতকে অকমান ওখ, সেইটো কাৰণে এইজনী কেঞ্চেল হ'ল। আজি বেলেগ এজনী চাবলৈ যাওঁ। তহঁতে ছোৱালী চাইছিলি নে অমিতাভ বচ্চনক চাইছিলি? নহয় মানে দেউতা, আমি কেঞ্চেল কৰা নাই, এই ছোৱালী ঘৰৰ পৰাহে কেঞ্চেল কৰিছে। তেনেহলে কথাটো তেনেকে ক যে আমাৰ এই সোণটো সেই ছোৱালীজনীতকে চাপৰ। হে সোণটো, তই সেই ছোৱালীজনী হোৱাটছআপ নম্বৰটো মোক দিবিচোন, মই এবাৰ কথা পাতি চাম। আমাৰ এনে উদ্দেশ্য হ'ব লাগে এই ছোৱালীজনী এইখন ঘৰৰ বোৱাৰী হোৱাটো। কোনে বিয়া পাতে সেইটোতো ইমান দৰকাৰী কথা নহয়। নে কি কোৱা বোৱাৰী? বুঢ়াৰ চিতালে যোৱা সময়ত পিতা হবলৈ মন গৈছে। বোৱাৰীয়ে কিবা কৈছা? নাই মানে দেউতা, মই কৈছো কি এওঁলোকৰ দেৰি হৈছে যে সেই যাবৰে হ'ল। আকৌ 1টা বজাৰ পৰা কাৰফিউ আছে নহয়। ছোৱালী চাবলৈ তেনেহলে এইবাৰ ময়ো যাম। মানে দেউতা, এই দুজনা যাওঁতে ছোৱালীজনী দিয়ে নে নিদিয়ে ঠিক নাই। তাতে আকৌ আপুনিও লগতে গ'লে সেই খিৰিকী ফাঁকেদি দেখিলে এই গেটৰ ওচৰৰ পৰাই খেদি পঠিয়াব। কিয় খেদিব? তহঁতে কি মোৰ পচন্দ বুজি নাপাও? আপোনাৰ পচন্দনো আৰু বুজি নাপাম নে? কমজনী শাহুৱাই দিছিল নে মোক? নে তোমাকো আকৌ আমাৰ এই দেউতাই পচন্দ কৰি আনিছিলে? মই সুধিছো। নাই কোৱা, মই ভাবিলো এনেইহে মনত পেলাই দিওঁ। এই ল'ৰা যাওঁ ব'ল, আমি নহ'লে সেইজনীও নিব কোনোবাই। আধা ঘণ্টাই হ'ল আৰু খা খবৰ নাই, দেখিছ? ৰ'বাচোন, আহিব নহয়। ছোৱালী নিদিয়া বুজিছ, যাওঁগে ব'ল। এনে ধৈৰ্য বোলা বস্তু তোমাৰ গাত নাই নি বাৰু? আহিছে হ'বলা। আপোনালোক আহিলে? নাই আহা, আমি ঘৰতে আছো। অথনিৰ পৰা বহি বহি আমনি লাগি গৈছেগে। এই ঘূৰি ঘূৰি নচলো বুলি কৈ দিছেগে। বেটেৰীটো লগাব সেইটোত? নহয় মানে সেই বহুত দেৰি ৰ'বলগীয়া হ'ল যে, সেইকাৰণে আচলতে দেউতাই তেনেকৈ ক'লে। বেয়া চেয়া নাপাব দিয়ক। এই দেউতা হ'ব। ঠিক আছে বাৰু, হ'ব। মই মানে আমাৰ এই তোমালোকলৈ কিবা এটা বনোৱাত সহায় কৰি আছিলো। তাই এতিয়াও সেই পাকঘৰতে আছে। নালাগে দিয়ক, আজি প্ৰথম দিনহে, আজি ইমান নাখাওঁ। তাতে 1টা বজাৰ পাছৰ পৰা কাৰফিউ দিয়ে যে, সেইকাৰণে ভাবিছোঁ সোনকালে চোৱা চিতা কৰি যাওঁগৈ আৰু। নাই তেনেকে ইমান একো বনোৱা নাই, সেই পানী গৰম কৰি আছে চাহ দিবৰ কাৰণে। তুমি এনে ৰন্ধা বঢ়া কাম কিবা কিবি কৰা নাই? ৰন্ধা বঢ়া মানে ময়ো কৰোঁ অলপ চলপ। এই ধৰক পানী ময়ো গৰম কৰোঁ, মেগী বনাওঁ, ডিম বইল কৰোঁ। তেনেকেই ডাঙৰ ডাঙৰ বস্তুবিলাক ৰন্ধা বঢ়া কৰোঁ আৰু। ডিমটোনো কিমান ডাঙৰ? ইমানটোহে। সি মানে সেই উৎপকী ডিমটোৰ কথা কৈছে। আমাৰ ঘৰত আকৌ সেই বেলেগ চৰাই ডিম নাখাওঁ যে। সেইটোৱে। ডিমবিলাক যেনিবা ডাঙৰ ডাঙৰেই খোৱা, খালি সেই ঘৰৰ মানুহকেইটাহে যেনিবা অকমানি আৰু। বাৰু যি কি নহওক, আমাৰ ছোৱালীয়ে আকৌ চব বনাব জানে। সেইদিনাখন পায়স যিকণহে বনালে, খালি সেই অকমান জ্বলি গ'ল যেনিবা। জ্বলা পায়স আকৌ খালে অকমান গোন্ধাই জুই। নাই পায়স ঠিকে আছিলে, পায়স জ্বলা নাই। এই পাকঘৰটো অকমান জ্বলি গৈছে। চাহকণ নতুবা আপুনিয়ে বনাওঁগে যাওক, মানে এতিয়া আকৌ আমি দুটাও আছো যে। একো নহয় দিয়া, চিন্তা নকৰিবা। মই সেই আহোঁতে গেছটো বন্ধ কৰি থৈ আহিছোঁ। বাইদেউ, তোমাৰ এনে হবি কি? বৰ বিশেষ তেনেকৈ একো নাই, খালি নাটক চাটক কৰি ভাল পাওঁ আৰু। এক্টিং কৰা মানে? কৰে, আমাৰ এই ভাওনা নাটক চব কৰে, খালি ষ্টেজত উঠাই দিলেই হ'ল। বাকী ছোৱালী নিজে নিজে কৰি থাকে। আমাৰ এইও কৰে নহয়। হয় নেকি? আগতে কিমান এক্টিং কৰিলে, কিমান নাছিলে। এই টিকটকটো বন্ধ হৈ যোৱাৰ পৰাহে একো কৰিব নোৱাৰা হ'ল। নহ'লে এতিয়া কোনোবা এটা ষ্টেজত গৈ পেলাই সেই দপদপাই থাকিলেহেঁতেন। আৰু আমাৰ কিবা অকল এক্টিঙে কৰে নে? গান গায়, নাচে, কবিতা গায়, কিক বক্সিং কৰে। কিক বক্সিং?
কিক বক্সিং কৰে এবাৰ কি ল'ৰা এটা জোকাইছিলে একেটা ঘোষতে নাকৰ বাৰান্দা ভাঙি দিলে তেনেকুৱা আমাৰ ছোৱালী আমাক মানে বিয়া পাতিবলৈ ছোৱালী এজনীহে লাগে এই ঋতিক ৰোশন নহ'লেও চলিব চিন্তা নকৰিব দিয়ক আপোনালোকৰ ঘৰলৈ গ'লে যেনিবা টেলেণ্টটো অকণমান কমাই দিব পিছে তুমি এতিয়া এনে কি কৰি আছা ই এতিয়া বহি আছে এনেই ধেমালি কৰিছিলোঁ মই মানে নিউজ চেনেল এটাত কাম কৰোঁ তুমি মানে ৰিপৰ্টাৰ ৰিপৰ্টাৰো কৰোঁ কেতিয়াবা অফিচতো বহোঁ তুমি মানে চৰকাৰী চাকৰি নকৰা চৰকাৰী মানে এপ্লাই কৰি আছোঁ এতিয়া মই আকৌ সেই ৰিপৰ্টাৰবিলাকক বুজিছেনে একদম দেখিব নোৱাৰো কিয় মানে এই বটলৰ পৰা আচাৰ উলিওৱা নিচিনাকৈ যে লোকৰ কথাবোৰ উলিয়াই থাকে সেইকাৰণে সেইটোতো আমাৰ কামেই হয় আৰু সেইটো কৰিবলৈ যাওঁতে কিমান কষ্ট হয় আপুনি ভাবি চাইছে নাই বাৰু যি কি হওক এই তোমালোকে যে এইবিলাক যে কৰি থাকা এই পইচা পাতি পোৱা নে নাই নাপায় ই ওলটাই ইহঁতৰ মালিকটোক পইচা দিয়েহে কেলে নাপাব বাৰু পইচা চৰকাৰী চাকৰি নথকা ল'ৰা এটালে মোৰ ছোৱালীজনীক কেনেকৈ দিম আপুনি তাৰমানে আম্বানী পুতেক আহিলেও ছোৱালী নিদিয়ে আম্বানী আকৌ মোৰ ছোৱালীজনী নিবলৈ কেলে আহিব উদাহৰণ দিছো বুজি চুজি নাপায় মানে এইবিলাকে তুমি কি ভাবিছা চাকৰি এপ্লাই কৰিলে মই মোৰ ছোৱালীজনী দি দিম এইখন ঘৰলৈ ছোৱালী বিচাৰি আহিলে মানে এপইণ্টমেণ্ট লেটাৰ লগত লৈ আহিব লাগিব আপোনালোকে যি ভাবে ভাবক মোৰ পৰীক্ষাৰে 10টোমান ল'ৰা দিছে মোৰ ল'ৰাই 10টোমান পৰীক্ষা দিছে আৰু মই জানো এইবাৰ এই পৰীক্ষাত কাগজ ফালি দিব ৰিটাৰ্ণ হৈ গ'ল ভাইভা হ'ব এতিয়া তেনেহ'লে মুখ ভাঙি দিব তাৰ পাছত কি চাকৰি দিব তোমালোকে কি ভাবিছা ধুনীয়াকৈ গৈ পেলাই নিউজ কেইটামান কৈ দিবা আৰু মই মোৰ ছোৱালীজনী দি দিম চাওক আপুনি কিন্তু সীমা পাৰ হৈ গৈছে কৈ দিছো মই মোৰ সীমাত আছো আৰু আপোনালোকেহে নিজৰ সীমা পাৰ হৈ আহি মোৰ ঘৰত সোমাইছে কথা ক'বলৈ আহিছে ভাগ্য ভাল তো মাৰক লৈ নাহিলো নহ'লে এইজনী গোটেই চুলিকেইডাল ছিঙি এই টকা মূৰটো ইয়াত পেলাই থৈ গ'লোহেঁতেন কিমান দন্দুৰা পৰিয়াল চাহো নোখোৱা যা মোৰ ছোৱালীজনী ভাবিছে ভাত খুৱাম আপোনালোকক এতিয়া একো নোখোৱা যা নাখাওঁ ভাত পানীকণ গৰম কৰোঁতে এঘণ্টা লাগিছে ভাত খাই গ'লে 2022 ঘৰ পামগে কথা ক'বলৈ আহিছে নালাগে ছোৱালী এই লোৱা গ'ল ফোনটোকে ধৰা নাই নহয় হেল্ল' শুনি আছো কি হ'ল ছোৱালী খবৰটো কচোন নহ'ল নহ'ল কি কেঞ্চেল হ'ল কেঞ্চেল হ'ল নেকি তই এটা কাম কৰিবিচোন সেই ছোৱালীজনী হোৱাটছএপ নম্বৰটো লৈ আহিবিচোন